Probat bন্ধু-বান্ধৱী অকল মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু মানে বিশেষ দিন মনসা পূজা মই আমাৰ পূজাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তো কালিৰ পৰা পূৰা ধামাকা চলি আছে কিন্তু মই টাইম পোৱা নাই বিয়া কৰিবলৈ যিহেতু অকল ছোৱালী না গোটেইখিনি কৰিব লগা হৈছে এইখিনি পূৰা আমাৰ ৰেডি মচলা থকা গোটেইখিনি আৰু সিমানখিনি কৰিব পাৰিম আশা মানে মই ক'ব নোৱাৰোঁ কামত ব্যস্ত হৈ গ'লে ইটো সিটো কৰোঁতেতো ৰৈ যায় যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু কেনেকুৱাকৈ কি হ'ল তো সি আমাৰ চবৰ কাৰণে আশীৰ্বাদ কৰিম বাৰু তো চাই থাকিবচোন মই টাইম পোৱাৰ প্ৰতি ধুনীয়াকৈ ভিডিঅ' বনাই থাকিম বাৰু যদি পোৱাখিনি আৰু কাৰণ যিহেতু চবখিনি কৰিব লগা হৈছে গা পা ধুই পূৰা ৰেডি ৰাতিপুৱাই গা ধুলোঁ ৰাতিটো খোৱা নাই ৰাতি পূৰা সাৰে আছোঁ আমি কেইটা 1 ঘণ্টামান হৈছোঁ মাত্ৰ তো চাই থাকক পূজাৰ ফুল চাওকচোন কি ধুনীয়া আৰু ইয়াতো আৰু পূৰা হেৰি হৈছে এইফালে এইটো আমাৰ মন্দিৰ তাৰপিছত ইয়াতে আছে পাৰ তাৰপিছত ইয়াতে আছে আৰু আমাৰ সেয়া এইটোত আমাৰ বামুণৰ ঘৰ তাৰপিছত এয়া আমাৰ পূৰা চাফা কৰি থৈ দিছোঁ আৰু গছৰ তাৰপিছত তোৰ কি হয় দেখা যায় মোৰ ড্ৰেছ নাচাই কিয় আন্ধাৰ হৈ থকা সেই পিকচাৰটো আৰু ধুনীয়াকৈ অহা নাই ভালকৈ অহা নাই মোৰ ড্ৰেছটো Descende beelpat ছিঙি আছে একবার হাইডি চলিয়ার ইফালে চাই আছে গাইছ এইটো আছে বান্দাৰ সিফালে আছে গাইছ চাউল নাস্তা ৰাখে গাইছ কাইটিয়াত Sindak saksen guys. How's Ismail? Hello, Inda.
রান্দাত নেকি তই রান্দাত নেকি বুড়ো ইমান পানী দিব লাগে ৰঙালাও দিবি পানী এই বেলু হোটেল খুলছে নেকি